হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকক ভিডিঅ' দিম বুলি ভাবিলোঁ। তো মই ভিডিঅ' দিব নোৱাৰা কাৰণটো হ'ল মই এতিয়া বৰ্তমান ই ৰিক্সাখন চলাই আছোঁ। তো ই ৰিক্সাখন চলোৱাৰ কাৰণে মানে ভিডিঅ'টো দিব পৰা নাই। তো মই আজি ই ৰিক্সাখন কেনেকুৱা কৰি চলাই মই আপোনালোকক দেখুৱাই আছোঁ। তো ভাড়া কিমান পায় কিমান নাপায় তো চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰ'দটো বৰ বেছিকৈ দিছে, চকাকৈ ৰাতিপুৱাৰ পৰা বেছি ৰ'দটো দি আছে। তো মোৰ ঘৰৰ খুৰা অকণমান বেমাৰ হৈ আছে। তো এয়া লৈছোঁ মই, এয়া পোষ্ট অফিচৰ, ইয়াতে কাগজবিলাক আছে। তো মই অফিচতো যাব লাগিব। তো অফিচৰ পৰা আকৌ ই ৰিক্সাটো চলাব লাগিব। ই ৰিক্সাখন মোক ঘৰত নথয়, মোৰ এটা ভাইটি আছে, ভাইটিৰ ঘৰত ই ৰিক্সাটো থৈ যায়। এতিয়া মই তাত গৈ আছোঁ ই ৰিক্সাখন ল'বৰ কাৰণে। তো ৰ'দটো বহুত দিছে আজি। এইটোৱে হ'ল মোৰ ই ৰিক্সাখন, মানে ভাইটিৰ ঘৰত থৈ দিয়ে মই। আমাৰ ঘৰটো বহুত মানে টিলা ওপৰত হয়, সেইকাৰণে ইয়াতে চাৰ্জটো কৰোঁ। এতিয়া চাবিটো অন কৰি চালোঁ, বেটাৰীটো পূৰা ফুল আছে। তো আজি পাম আৰু অলপমান ভাড়া মাৰিবৰ কাৰণে। এতিয়া মই গৈ আছোঁ অকলে অকলে বামুণডাঙা ফালে। এয়া চাওক, পেচেঞ্জাৰেই নাই। আজি কি হ'ব মানে ভগৱানে জানে আৰু। মানুহ নাই, খালী খালী গৈ আছোঁ বামুণডাঙাত। তাতে গৈ পেলাই মানুহ পায় নে নাপায়। তো নাপালেতো আৰু মোৰ স্কুল ট্ৰিপ আছে, সৰু ল'ৰা ছোৱালীবিলাক সিহঁতক উঠাই লৈ আনোগৈ। স্কুল ট্ৰিপ আছে মান্থলি ছিষ্টেমত, এইটো মই উঠাই লৈ আনি আছোঁ। পেচেঞ্জাৰ পালে পাব আৰু নাপালে ষ্টুডেণ্টকেইটা উঠাই কিনে গুচি আহিব লাগিব। এইখিনিত মানুহ পাই গ'ল একজন আৰু চাহ ইয়াতে উঠিল। দুইজন পালোঁ আৰু এজন আহি আছে, এইফালে আহিব ৰ। ঐ জুলিয়া জুলিয়া, এই 10 টকা আহি গ'ল, 10 টকা। উঠ উঠ উঠ। হোৱাই নাই চাহ। বামুণডাঙাৰ পৰা 4জন লৈ আনিছিলোঁ, 10 টকা কৰি 40 টকা পাই গ'লোঁ এতিয়া, মানে ফাৰ্ষ্টত। আৰু পাম আৰু পিছত লাহেকৈ। এতিয়া বাচ্চাকেইটাক উঠাওঁ, স্কুলৰ ষ্টুডেণ্টবিলাক। প্ৰথমতে মোৰ নিজৰ ল'ৰাটোকে উঠাই লওঁ। এইফালে এইটো মোৰ ল'ৰা হয়, আহি আছে ল'ৰাটো। জলদিয়া জলদিয়া, এই আহি গ'ল। উঠো চলো, চাবি অন। এতিয়া আমি যাওঁ। ইয়াতে অমৃতাহঁতে উঠিছে না, ইয়াতে 2জন আৰু যাব লাগিব আগত। अभी यहाँ से लेफ्ट साइड जाना पड़ेगा, इस तरफ। यो ये है बामुनडांगा, बामुनडांगा गाँव है এইটো। এইটো নে কালী মন্দিৰ বামুণডাঙা, এই জগন্নাথ পূজা নে কি বুলি কয়, জাগাৰ পূজা বুলি কয় আমাৰ ইয়াতে দেই। এইটো ৰাস্তা হয়, এদি আমি এতিয়া পাৰ হৈ যাম সেইফালে মানুহ উঠাবৰ কাৰণে। স্কুলৰ ষ্টুডেণ্ট আছে, তাক উঠাই লৈ আনিম। এইখিনিতে আছিল ঘৰটো। ল'ৰাটো এই আগত আগবাঢ়ি আছে, মানে পিলপিলিটো ই ৰিক্সাটো ইটো মেইন ৰাস্তা দি আহিব বুলি সদায়, মানে এইটো ৰাস্তা দি আহে, সেইকাৰণে ইয়াতে আছিলে সি। এমৰাজ আহি যা আহি যা আহি যা, উঠ উঠ উঠ।
এই আহি গ'ল আৰু এইখিনিত এজনী আছিলে ছোৱালী, এইটো ওলা হৈছে না হোৱা নাই, নহ'লেতো আকৌ আগত আগবাঢ়ি যাব লাগিব। এই আহি আছে এতিয়া আৰু আগত যাব লাগিব না। তাতে আছে 2 জন। এতিয়া গোটেইকেইটা হৈ গ'ল না, আহিছে গোটেইকেইটা আহি গ'ল। এইফালে কনচুৰাভা আহি দেখায় মানে গোটেইকেইটা হৈ গ'ল। এইফালে চাৰ লট পিলপিলি লট, এইফালে পুৰা ফুল পেচেঞ্জাৰ। তো আমি পিছে পিছে যাই থাকিম, আমাৰ স্কুল বাছ, আমি স্কুলত যাম না। এইটা ফুল পেচেঞ্জাৰ বেশি করেন না। এতিয়া আমি পাই গ'লোঁ শংকৰদেৱ স্কুল। ইয়া হৈছে আমাৰ মালাধৰা শংকৰদেৱ বিদ্যা শিশু নিকেতন। মই ইয়াতে মানে ল'ৰাকেইটাক নমাই দিওঁ, তো লাহে লাহে নমি যা দেই গোটেইকেইটা। এইকেইটা মানে নমাই গ'ল আৰু এতিয়া নমি গ'ল আৰু মই এতিয়া যাব লাগিব বেলেগত। আমি এতিয়া স্কুলৰ বাচ্চাকেইটাক স্কুলত থৈ এয়া ছাৰৰ লগত চাউল ল'ব আহিছোঁ ৰংচায়ত। চাউলটো লোৱা হৈ গ'ল, ইফালে 4 বস্তা লৈছোঁ। এতিয়া ঘৰত মানে স্কুলত গৈ আছোঁ, আকৌ 4 বস্তা চাউল লৈ পেলাই স্কুলৰ চাউল।